তুমি ৰাখিলা জীৱন আৰু অৰ্জুনৰ মিলালা মৰণ তথাপিতো হে মামা চোৱা নাই মোৰ কুকুৰ কবলি লৈ মাথো অৰ্জুনক দেখুৱাব কালি দেখোন পৰাজিলা এটি কৰি পাণ্ডৱ সকলো বীৰ আজি কিয় মূৰ কৰিব পাৰিছা পাৰ্থৰ ঘৰত আজি মোৰ নাই কালিৰ বিক্ৰম কিমান বড় পাণ্ডৱ বিজয়েতো এৰিয়াৰ বাবে লাগিছিল মই তোৰ জয় হাতী পৰিছে মন কাম্যবলম্বজ্যোতিক দুৰ্গতিক পাই অকলে কৰিলা হৰণ দিনে আহি তথা সময়ত যাচি দিলে উত্তম মাধ্যম সেই অপমান পাই তুমি শিৱক কৰিলা প্ৰাৰ্থনা শিৱৰ বৰত এদিনৰ বাবে হলেও হলা বীৰ মুক্তিমান এই কথাৰ অস্বীকাৰ কৰা নহয় কোৱাহে কোৱা জানো সঁচাকৈ পৰিত্ৰাণ তাৰ বাবে নকৰিব উপসংশয় অন্ধকাৰ নামিল ধাৰা প্ৰতিজ্ঞা হেতু বীৰ ধনঞ্জয়ে বিষৰ দিব অনুতপ্ত প্ৰাণ বলপদয়ত নয়ন সাৰ্থক কৰো সেই দৃশ্য চাই মৰি মোৰ আগবাঢ়িব খোজা নাই মামা তথাপিতো বলাহে মামা চাই লওঁ আনন্দ উচ্চ অৰ্জুনক সীতাৰাম আজিৰ বিপদটো প্ৰভেদ নাই আমাৰ সেইবাবে সকলোখিনি চাপিছো তাকে সেইবাবে ধন্যবাদ জনাও তোমাক আজি অৰ্জুনক কেনেদৰে হেৰুৱাই কোনেওতো নাপাব সন্তোষ সঁচা কথা যুধিষ্ঠিৰ আজি যদি পাৰ্থখনো ধৰে প্ৰাণ বিসৰ্জন দিয়ে অগ্নিকুণ্ডত চিৰদিন অৰ্জুন বধৰ প্ৰতিজ্ঞা মোৰ সাক্ষী জগাই থওঁ প্ৰতিজ্ঞা প্ৰণালীটো তুমি লভিবাহিছো মিছা হ'ল মোৰ আজি জ্যোতিষ চৰ্চা অৰ্জুন দাদাৰ অকাল মৰণ গণনাই নিদিলে মোৰ সন্ধান আজি এই অগ্নিকুণ্ডত গণনাৰ পুথি পাতি আমি সকলোতে মিলি কৰিম নিক্ষেপ পুথি পাতি পৰীক্ষাৰ প্ৰয়োজন কিয় উপস্থিত